সকলোকে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল এইম অসমলৈ যোনসকলে অসম পুলিচৰ ফাইনেল ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ আপোনালোকৰ ফাইনেল ৰিজাল্ট অহা 10 তাৰিখে ঘোষণা কৰা হ'ব যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে 10 তাৰিখে যেহেতু আমাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব কিন্তু তাৰ অফিচিয়েল নোটিছ জাৰি কৰা নাছিল আৰু আপোনালোকে যদি ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ চেক কৰে তেনেহ'লে অফিচিয়েল নোটিছটো আপোনালোকে চাব পাৰিব আৰু এইটোৱে আপোনালোকৰ অফিচিয়েল নোটিছটো মই ডাউনলোড কৰি লৈছোঁ দেখাই দিম আপোনালোকক আৰু এইটো হ'ল আপোনালোকৰ অফিচিয়েল নোটিছটো এইটো আমাৰ 7 তাৰিখে ইস্যু কৰা হৈছিলে আৰু এই নোটিছটোৰ মতে আপোনালোকৰ যোনটো ফাইনেল ৰিজাল্ট হয় সেইটো 10 তাৰিখে ঘোষণা কৰা হ'ব 11:30 বজাৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে চাই ল'ব পাৰিব আৰু এইটো আপোনালোকে চাবলৈ হ'লে slprbassam.in তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব আৰু যোনখিনি আমাৰ 144টা সাব ইন্সপেক্টৰ পোষ্ট আছিলে ইউবিৰ কাৰণে তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব মুঠতে আমাৰ যোনখিনি অসম পুলিচৰ পোষ্ট আছিলে সকলোৰে ৰিজাল্ট বৰ্তমান অহা 10 তাৰিখে ঘোষণা কৰা হ'ব গতিকে যোনসকলে এতিয়া ৱেইট কৰি আছে আপোনালোকৰ কাৰণে এইটো ভাল খবৰ আৰু আপোনালোকে ধৈৰ্য ধৰক আপোনালোকৰ 10 তাৰিখে ৰিজাল্ট আহি আছে আৰু যোনসকলে এই ৰিজাল্টৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছিলে তেওঁলোকৰ কাৰণেতো অতি ভাল খবৰ গতিকে আপোনালোকক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আপোনালোকৰ ৰিজাল্ট ভাল হওক গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম